ইউটিউব চেনেললৈ ধামাকা ভিডিঅ' এটা আপোনালোকক স্বাগতম জনাইছোঁ। তো এতিয়া মই কলেজলৈ যাম আৰু কলেজত ধামাকা কিবা কিবি হৈ আছে আপোনালোকক দেখুৱাম আৰু বাটত প্ৰথমতে কৈ যাম কি আছে। এই ৱালখনৰ বেকগ্ৰাউণ্ডটো চেঞ্জ কৰিলোঁ। প্ৰথমতে এনেকুৱা আছিলে আৰু এতিয়া বৰ্তমান এনেকুৱা কৰি দিছোঁ। এইটো কেনেকৈ কৰিলোঁ সম্পূৰ্ণ ডেছক্ৰিপশ্যনত লিংক আছে, আপোনালোকে চাই ল'ব ভিডিঅ'টো। ব'লক তেন্তে যাওঁ। মোৰ লগত মোৰ ভাইটি যাব, সেইটো ওলাই আছে চাগে। তো মেকআপ কৰি হ'ল নাই? হা তো আচলতে কাকজান কলেজত ভেকচিন হৈ আছে। তো ভেকচিন দি থকা মানুহসকলৰ বাবে অকণমান কিবা এটা কৰোঁ বুলি ভাবিছোঁ। তেওঁলোকক অকণমান চাহ দিম বুলি ভাবিছোঁ। সেইকাৰণে গৈ আছোঁ। ব'লক তেন্তে গৈ থাকোঁ এনেকৈ লাহে লাহে। চাইকেল লৈ আহি আছোঁ আমি, দুখীয়া মানুহ, উপায় নাই আৰু কিনো কৰিব। তো আহি এখন হোটেল পাই গ'লোহি। ইয়াতে মিঠাই চিঠাই পূৰা লৈ লওঁ, কিনি পেলাই যি পাৰোঁ চাহো লৈ লওঁ, লগতে ফ্লাক্সটো লৈ আহিছোঁ। বাকী ৰসগোল্লা দেখি পেলাই জিভাৰ পানী নেপেলাব দেই। আৰু পিছে কি ক'ম, মোৰ অথনি নিজৰে পৰি গৈছিলে, দেখুৱাবলৈ নহ'লে আৰু বেয়া চেয়া নাপাব তাৰ কাৰণে। আৰু এইফালে চাহ ভৰাবলৈ দিলোঁ, চাহ ভৰাই আছে। কিমান ভৰাবলৈ দিছিলোঁ? 12 কাপ দিছিলোঁ। ভৰোৱা এইটো 12 কাপ চাহ ভৰাই দিব আৰু ফ্লাক্সটো দিছোঁ তাতে ভৰাই দিব। আৰু ইফালে কিবা এটা লৈ লওঁ। বাইদেউ কি ভৰাইছে? নিমকি ভৰাইছে। আৰু কিবা এটা ভৰাই দিব, মিঠাই চিঠাই ভাল চাই। ঠিক আছে। হ'ব বাৰু, পইচা ময়ে দিম। হৈ গ'ল আৰু মিঠাই চিঠাই লোৱা। ব'লক যাওঁ। কি বাইদেউ? কোন বাইদেউ? চাহ আনিব গৈছে। হৈ গ'ল দিয়া মেলা, এতিয়া ঘৰ যাওঁগৈ আৰু।